কি খবৰ আপোনাৰ? ঘাঁহ খাই আছে ন? ভাল ভাল, খুব খাওক খাওক। এতিয়া কথা হ'ল চাওক, আপুনি যে ইয়াত ঘাঁহ খাই আছে, এই লগতে চাওক এখন ৰাস্তা আছে ধুনীয়া, কিন্তু আপোনাৰ চাওক ৰছীডাল নাই। আপোনাৰ মালিকজন কিমান অশিক্ষিত হ'ব পাৰে যে আপোনাক ৰাস্তাত এনেই এৰাল দি থৈছে। চাওকচোন কথাটো বেয়া হৈছে নে নাই? আপোনাৰ সুৰক্ষাৰ প্ৰতি একো চিন্তা কৰা নাই আপোনাৰ মালিকে। আপুনি ইমান কষ্ট কৰি খাইছে, খাই বৈ ইমান ডাঙৰ হৈ মালিকক উপকাৰ কৰিছে, হয়নে নহয়? এতিয়া চাওক আপোনাৰ মালিকে কি কৰিছে। আপোনাৰ মালিকে আপোনাৰ সুৰক্ষাৰ কাৰণে একো চিন্তা কৰা নাই। আপোনাৰ সুৰক্ষাটো বাদেই, কিন্তু লগতে এই পথচাৰীয়ে যে ৰাস্তাৰে বাইক গাড়ী চলাই যায়, সিহঁতৰ কথা বাৰু আপোনাৰ মালিকে চিন্তা কৰিছেনে? নিশ্চয় কৰা নাই। মই সকলো গৰুৰ মালিকক মই আজি এই ভিডিঅ'ৰ যোগে এটা কথা জনাব বিচাৰোঁ। চাওক, আপোনালোকে এই ৰাস্তাত যে গৰুবিলাক এৰাল দি থয়, সাধাৰণ এটা 40-50 টকা দামৰ ৰছী নলগায়। আৰু সেই ৰছীডালৰ কাৰণে কি হয় জানেনে? এই ৰাস্তাৰে বাইক গাড়ীবোৰ যে চলি থাকে, কিমান এক্সিডেণ্ট হয়, কিমান দুৰ্ঘটনা সংঘটিত হয় জানে? আপোনালোকে এই কথাটো গুৰুত্ব সহকাৰে ল'ব। গৰু আৰু ছাগলী ৰখা সকলো মালিকক মই কথাটো জনাইছোঁ, যাতে সকলোৱে এই কথাটো গুৰুত্ব সহকাৰে লয়। ধন্যবাদ।